এইটো হৈছে ডিফু বজাৰ, মেইন বজাৰ। একদম দিনত মই ওলাই গৈছোঁ ডিফু বজাৰ। এইটো আইৰণ ব্ৰিজ চাবলৈ ধুনীয়া। দিনত আজিকালি কি হয়, গৰমৰ কাৰণে মানুহ ইমান নাই, তাৰমানে এইবোৰ বজাৰ আহে অলপ কম। ইভিনিং সময়ত অকণমান ভিৰ হয় বজাৰত। ইভিনিঙতো মানে কি বুলি ক'ম, পুৰা ভিৰ হৈ যায়। এতিয়া চাব, এতিয়া মানুহ কম, পুৰা গৰম। এয়া হৈছে ডিফু মেইন বজাৰ। দিনৰ ভাগত বজাৰত অলপমান মানুহবোৰ কম, কিন্তু গাড়ী এনেকুৱা সময়তো ট্ৰাফিক থাকে বা ইয়াত কি বুলি ক'ম, গাড়ী ইমান। এইটো চাওক, দিনত মানে বজাৰত মানুহ বহুত কম, ইভিনিং হ'লে কিন্তু বহুত ভৰ্তা। গাড়ীটো কি হ'ল ইমান লাহে লাহে। এইটো চাব, বহুত গাড়ী দিনত। আরে ইয়ার, তাৰমানে আগত এটা গাড়ী আছে। এয়া হৈছে ডিফু বজাৰ। চাব, দিনত মানে মানুহে নাই, কম, ইমান কম, মানে কি বুলি ক'ম, গৰমত মানে মানুহবোৰ নাই। কিন্তু ইভিনিং হোৱাৰ লগে লগে মানুহ একেবাৰে ওলাই আহিব আৰু বজাৰত। যিসকলে দিনত বজাৰ নাহে তেখেতসকলে এই ডিফু বজাৰটো দিনত চাব পাৰিব। চাওক, দিনত ইমান গৰমত, ইমান গৰম, বাপৰে বাপ। আৰে ইয়াৰ, এই গাড়ী এটা পাৰ্কিং কৰিব বিচাৰোঁ। এয়া হৈছে ফ্ৰেন্স। আৰু বাকী বজাৰটো চাব, মানুহ বহুত কম, মানে দিনত ইমান গৰম, দিনত মানুহ নাই আজিৰ দিনত। কিন্তু আবেলি হোৱাৰ লগে লগে একদম মানে ভৰ্তা হৈ যাব মানুহ। এয়া হৈছে দিনৰ ভাগত মানে ডিফু বজাৰ, ডিফু মেইন টাউন। এইফালে গৈছোঁ, ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, কিন্তু সোমাব পৰা নাই। এইফালেদি ওলাই যাওঁ। এইফালেদি ওলাই যাওঁ, যিটো ৰোড লামডিং ৰোড, যিটো হৈ মানে ইয়াৰ পৰা লামডিং লংকা হৈ যায়, যাব পাৰি। তাৰমানে মানুহবোৰ বহুত ব্যস্ত, তাৰমানে ইলেকশ্যন আছে 26 তাৰিখে, এপ্ৰিল 26 তাৰিখে ইলেকশ্যন। সেইকাৰণে একেবাৰে মানুহ চব বিজি, ব্যস্ত। মই ওলাইছিলোঁ ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন সেইটো ৰোডেদি যাম বুলি, কিন্তু নহ'ল, কাৰণ এইখিনি ৰাস্তা পূৰা ব্লক, আহিব নিদিয়ে, সোমাব নিদিয়ে, পূৰা ব্লক কৰি থোৱা হৈছে।